আচ্ছা মই আপোনালোকক এটা কথা ক'ম দেই মানুহে বেছি ধুনীয়া হ'বলৈ গ'লে মানে ঘূণীয়া হয়ও মোৰো গতিটো ঠিক তেনেদৰেই আমাৰ ঘৰৰ ওচৰত এখন বিয়া আছিলে মানে দেই তো মই মানে তালৈ মেহেন্দি আঁকিবলৈ গ'লোঁ আৰু তাত কইনাজনীক মেহেন্দি চেহেন্দি আঁকি মেলি ধুনীয়াকৈ হেৰি কৰি লোৱাৰ তাৰপিছত তাইক কৈছোঁ আৰু মই দেই বোলো ময়ো আঁকিম মই মেহেন্দি মোলৈ অকণমান থৈ দিবি আকৌ বোলো এদাই কৰি নেপেলাবি বোলো বেলেগক দিন দিবি আকৌ মোলৈ অকণমান থৈ দিবি বোলো ময়ো ঘঁহিম বোলো সেনেকৈ বুলি ক'লোঁ আৰু তেওঁ কয় অঁ ঘঁহিবা কৈছোঁ আৰু দেই তাৰপিছতে মই মানে ঘৰলৈ গৈছোঁ আৰু মানে মোৰ হাতত মানে অলৰেডি মেহেন্দি লাগি আছে দেই মেহেন্দিখিনি মানে অকণমান ডেমেজ হৈ গ'ল আৰু মেহেন্দিত দুদিনমান হৈছিলে আঁকা সেইখিনি মই মানে ধুৱাই পেলাওঁ আৰু বুলি মানে গ'লোঁ আৰু দেই তাৰপিছতে হেৰি ঘৰলৈ গ'লোঁ নহয় একদম ঘৰত শিলগুটি আছিলে দেই শিলগুটিটো লৈ পিনে পূৰা মাৰিছোঁ নহয় একদম শিলগুটিটো মই মানে সেই নতুন বিয়ালৈ অনা মেহেন্দিটোহে ঘঁহিম মানে মইতো পূৰা থকা মেহেন্দিখিনি গুচাই দিছোঁ মানে একদম পূৰা ঘঁহিছোঁ একদম মেহেন্দি চেহেন্দি গুচাই পেলালোঁ একদম মানে চাফা কৰি দিলোঁ হাতখন দেই তাৰপিছতে আহি পিনে একদম মেহেন্দি লগাইছোঁ আৰু ধুনীয়াকৈ তাৰপিছতে অকণমান দেৰি পাছতে গোটেই হাতখন মই ফুলি একদম চাল চালি খাই গ'লোঁ এয়া চক কেনেকুৱা হ'লে ষ্টাইল দিবলৈ যাওঁতে কি হৈ থাকিলে মই মেহেন্দি আঁকি কি পালোঁ বাৰু দেহ বিষাইছে থাকিব পৰা নাই আৰু মই কৈছোঁ জিন্দেগীত মই আৰু হাতত শিলগুটি নেমাৰোঁ লাগিলে মেহেন্দি থাকক জিন্দেগীত নেমাৰোঁ মই শিলগুটি